So hey guys, this is me Arijit and welcome back to my YouTube channel. To kobole mu bahut day lagile karon moi ajileke bhalke intro dibo পৰা নাই. Moi YouTube video de 11 months hol eteleke but moi ajileke bhalke intro dibo na jano. So it is into waiter hoise karo video banabo mon na jabo karon dute cloudy okol aramot rest lobole mon jabo. But koribo loga hoy aru. Gom paise. So my last video to mention কৰিছিলো যে মোৰ 15k subscribers complete হৈ গল তাৰ কাৰণে thank you so much আৰু লগতে কৈছিলো যে আপোনালোকক যি মজা লাগে মই তাকে দিম বুলি আৰু মানুহবোৰে লিটাৰেলি কমেন্ট কৰিছে যে iPhone 12 Pro Max লাগে তাকো 512GB ব্ৰো মই Samsung ফোন ইউজ কৰি আছো আৰু কৈছে যে ব্ৰো আপোনাক লাগে মোৰ subscribers বোৰে সব কথা যদি এনেকে সিৰিয়াসলি ললাহেতেন then is channel to 15k subscribers no hoy 50k subscribers ho rahe so but you etia ahu video to main topic opor je moi video to moi video banaisu kiyo karone hetu kora koi dia so ki hoise ami বহুত দিন আগৰ প্ল্যান কৰি আছো যে আমি মিট আপ কৰিমগে বুলি but কি হৈ গল এতিয়া লকডাউন হৈ গল so মিট আপ ক্যান্সেল আমি তেনেকে ওলাই যাব নৰো মিট আপ ৰাখিম কেনেকে Simple Google Meet এটা আমি তেনেকে প্ল্যান কৰিলো যে Google Meet আমি ভাৰ্চুৱেলি এনেকে মিট আপ ৰাখিম তো সানিজে কি কৰিলে ষ্টৰী দিলে ইউটিউবৰ কমিউনিটি টেবত পোষ্ট কৰিলে ফেসবুকত দিলে এটো মেনশন কৰিলে যে 18ত হ'ব বুলি ইন্টাৰেষ্টেড তেওঁলোকে মোক ডিএম কৰিব পাৰে বুলি কৈছিল মানে মোৰ নামটো মেনশন কৰি দিছিল বাট অকল জাস্ট Google Meet আপটো দেখাম না ইমান বোৰিং ভিডিও মই নবনাও ভাবিছো কিবা এটা কৰো বুলি মানে এটালৈকে কো ভবা নাই বাট ভাবিম যে অলপ ভিডিওটো মানে অকল Google Meet আপটো অলপ বেলেগ কিবা হওক এটা আপোনালোকক চাই ভাল লাগে ভাবিব লাগিব কিবা এটা but সেটা আমি কৰিম এতিয়া কৰিম কি ভাবিছো এনেকুৱা এখিনি কৰা এখিনি দেখুৱাই থকাতকে ভাবিছো প্র্যাঙ্ক কৰো সানিতক যাতে ভিউজ অলপ পাম মই আৰু আপোনালোকৰ এন্টাৰটেইনমেন্ট হ'ব অলপ হেতুৱে কি কৰিম তাকে তেনেকে ডিসাইড কৰা নাই বাট কৰিম কিবা ভাল কিবা এটা কৰিম সো এতিয়া কেনেকে কি কৰিম হেতু একো ভবা নাই হেতু পাছত ভাবিম একো নাই এতিয়া এটোই কথা হ'ল যে মই তাক প্ৰেং কৰিব নোৱাৰো কাৰণ মই যদি তাক প্ৰেং কৰিবলৈ যাওঁ দেন অবিয়াসলি হি গমে পাই যাব কাৰণ অবিয়াসলি Google Meet তো এটো ক্ৰিয়েটটো মই কৰিব লাগিব মইতো নামটো চেঞ্জ কৰিব নোৱাৰো ন সো এই কাৰণে ভাবিছো বেলেগ কাবাক কোন লগৰক এতিয়া যদি ভাবিব যাওঁ দেন অবিয়াসলি হিৰণময় কল কৰিলে ভাল হ'ব কাৰণ হিৰণময় এটা ইউটিউবাৰে হয় ইফ যদি তাক কল কৰো দেন হিও এটা কিবা ভিডিও বনাব পাৰিব তাৰ ইউটিউব চেনেলৰ কাৰণে ওকে হিৰণময় Sure ke liya sumo loudspeaker di bolibo na sorry sobe honi baba bolibo The person you are calling is not answering. Please call again later. Aap pa rahe hain. Kone kiba kori dibo pare ekon akobar try koro is হিৰণময় লাজ নোপোৱা মোক ভিডিও কৰি আছো হিৰণময় ফোন ৰিচিভ কৰিলে বাট হি মানে কৰিবলৈ ভয় কৰিছে একো নাই হিৰণময়ক ফোন কৰিলোঁ বাট হি ক'লে নোৱাৰো বুলি একো নাই প্লেন কেনচেল হোৱা নাই ঠিক আছে প্ৰেংক তাক কৰিবই লাগিব তাক আজি তাক সানিজক ভয় খুৱামেই কৈ কি আছো মই আৰু এটা ল'ৰা আছে হিউ ইউটিউবাৰে হয় জ্যোতিষমান অনেকমান হৈছে তাৰ ভিডিও চাব লৈছো আৰু বহুত ভাল ভিডিওজ বনাই আপোনালোকে যদি চাব মন গৈছে দেন লিংক ডেসক্ৰিপচনত আছে গৈ চেক আউট কৰিব পাৰে তাৰ চেনেলটো ভাল ভিডিওজ বনাই সো এতিয়া তাকে কল কৰো ব্ৰো তুমি প্লিজ ৰিচিভ কৰিবা ঠিক আছে ইউজাৰ ৰিচিভ নাই কৰা হেল্ল' ঐ জ্যোতিষমান থ্যাংক ইউ ফোনটো ৰিচিভ কৰাৰ কাৰণে মইতো ৰিচিভ নকৰিবা বুলি ভাবিছিলোঁ মই কল কৰিছোঁ এটা হেল্পৰ কাৰণে মানে হেল্প লাগে তোমাৰ পৰা মোক সানিধক প্ৰেংক কৰিব লাগে পাৰিবানি কৰিবলৈ সানিধক ভালকৈ কৈছোঁ না মানে কি হ'ল Google Meetত তুমি যাব লাগে আৰু তোমাকতো মানে তুমি যদি তাক প্ৰেংক কৰা অবিয়াসলি সেইটো ধৰিব নোৱাৰিব ন হেতু সিৰিয়াসলি বুলি ভাবিব সো কামটা কৰিবা তুমি তাত যাবা Google Meetত গৈ তুমি তাত অকল জাস্ট বেছি মান ক'ব নালাগে অকল জাস্ট ৰুটকে অলপ ক'লে হয় যে তুমি ব্ৰো তোমাৰ মই ইমান ডাঙৰ ফেন তুমি মোক মেছেজ নোচোৱা তোমাক সদায় শুই উঠো আৰু তাৰপিছত অকল শুই উঠি ইনষ্টাগ্ৰাম খুলি অকল তোমাকে মেছেজ দিওঁ অকল তেনেকৈ অকল জাস্ট ক'ব লাগে বেলেগকৈ মানে তোমাৰ কথা মুঠতে প্ৰেংক কৰিব লাগে মোক কণ্টেণ্ট লাগে মুঠতে Okay, ঠিক আছে
ৰেডি থাক তই সানিধ্য সো এইটো আছিল পোষ্টটো কিমান 895টা এতিয়ালৈকে চিন কৰিছে আৰু সো এইখিনি আৰু এটা কথা কৈ লওঁ তাৰ পৰা বহুত মানে ৰিপ্লাই আহিছিল যে দাদা প্লিজ মোক এড কৰা মই এতিয়া কাকো তেনেকৈ চিলেক্ট কৰাই নাই মানে বেলেগ মানুহে চিলেক্ট কৰিছে মই তেনেকৈ চিলেক্ট নাই কৰা মানে দুটামানক কৰিছোঁ আৰু আপোনালোকে গম পায় যে গুগল মিটত অনলি 100 পিপলছে জইন কৰিব পাৰে চ' সেইকাৰণে এটা ৰিকুৱেষ্ট ক'ব গ'লেতো 500ৰ ওচৰত আহিছে সেইকাৰণে একো নাই নেক্সট টাইম এতিয়া এইটো ফাৰ্ষ্ট আছিল আমাৰ একো নাই ইয়াতকৈ বেছি ভাল আহি আছে মিটআপ চ' একো নাই নেক্সট টাইম চ' এতিয়া হৈ আছে কাম ইয়াত মিটআপ বাট চানিটো এতিয়ালৈকে গম নাপায় যে তাৰ লগত কি হ'ব গৈ আছে ঠিক আছে জ্যোতিষ মানে মোকতো মেছেজ কৰি আছে কনে কি এতিয়া মোৰ যে এতিয়া নালাগে যেতিয়া খতম হ'ব ল'ব তাৰ অকণমান আগত কৈ দিব আপুনি দাদা মটলীয়াটো অলপ গুণগুণাই দিয়ক না কোনটো দুটা আছে মটলীয়া মটলীয়া 2.5 কি কৰিছে দিয়ক না এবাৰ 2.2 আই থিংক অনলি পাছৰটো ভাল হয় মানে এতিয়া মোক মেছেজ দিলে যে কোনে কি সুধিছে মোক আৰু মই তাক কৈছোঁ কৰা বোলে এই কোলাবৰেচনটো বেংগলৰ হয় ৰিভিল কৰিব নোৱাৰি আৰু আছিলে মানে টপিকটো অকণমান বাহিৰৰ টপিক দে বেয়া নাপাবা কোৱা মানে কেছটো কি মই জহাগাত থাকোঁ আৰু মই জহাগলৈ কেতিয়াবা মানে যদি পুখুৰী পাৰলৈ ওলাই যাওঁ তেতিয়া মই তোমাক Prank gonna run. মই তাক কৈছিলোঁ যে অলপ ৰুডকৈ কিবা এটা কৈ দিবা বাছ তেনেকৈ চিম্পল বাট সি চেঞ্চিটিভ টপিক এটাত লৈ আহিলে গুগল মিটত যোন আছিল তেওঁলোকে গম পালে প্ৰেংকটো ছাকচেছ হ'ল ঠিক আছে সি চিৰিয়াছলি লৈছিল কথাটো তাৰ গাতো ইমান দুখ নাই কাৰণ সিও কথাটো তেনেকৈ নাজানিছিল ঐ চানিটো শুন এইটো প্ৰেংক আছিল ঠিক আছে মোৰ গানৰ দেহাটো তুমি কৰি আছিলা ন এইটো প্ৰেংক আছিল চৰি ব্ৰ কেমেৰা ক'ত কেমেৰা সো গাইজ ভিডিঅ'টো ইমান আছিল খতম যোনটো টপিক উলিয়ালে লিটাৰেলি মোক কাণ চান গৰম গৈছিল বাট এতিয়া চব ঠিকে হৈ আছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু বহুতে মোৰ আউটৰ চংটোৰ কথা সুধি থাকে যিহেতু ক'ৰ হয় কোনে গাইছে লিংকটো দিবলৈ কয় ডেছক্ৰিপশ্যনত সদায় লিংকটো থাকে আউটৰ চংটো মোৰ হ'লেও আকৌ কৈছোঁ ৰিপিট হয় এডেম মেহফুজে গাইছে চ' ডেছক্ৰিপশ্যনত লিংক থাকে আপোনালোকে একো তেনে টেনশ্যন ল'ব লাগে যাওক ডেছক্ৰিপশ্যনত গানটো শুনকে বহুত ভাল গান হয় এই গানটো মই আউটৰ চং লগাইছোঁ ন চ' ইয়াৰ অন্য এটা ভিডিঅ'ত আকৌ লগ পাইছোঁ চ' তেতিয়ালৈকে বাই পিছ Doesn't matter how far I'll be in. Till the end, I'll be glad that you're mine every time. I just want us on repeat. We can dance a little, smoke a little bliss. Hours I taste power, catch a hit. Just to put it on repeat. We don't pull up, we escape. Get a crib or take us for a sail. Midnight return flying overseas.